বাৰ বিয়া এক্সাইটমেণ্ট আছে তাৰ লগতে সৰুৰে পৰা আমি দুজনীয়ে যি মমেণ্টবোৰ শ্বেয়াৰ কৰিছিলোঁ স্কুললৈ যোৱা একেলগে পঢ়া তায়ে মানে সৰুৰে পৰা মোৰ বাতকৈ বেছি মায়ে যেনেকৈ কেয়াৰ কৰে তেনেকুৱা ধৰণৰ যি কেয়াৰ পাইছিলোঁ আৰু সৰুতে কাপোৰ কানি ধুই দিয়া মায়ে ভাত খুৱাই দিয়া বহুত মানে ইম'চনেল ফিল কৰিছোঁ আঁতৰি যাব যেন লাগে অলপ আজি মোৰ ভণ্টিৰ বিয়াৰ দিনা আমি সকলোৱে খুবেই আনন্দিত হৈছোঁ আৰু সকলোৱে ফূৰ্তি কৰিছোঁ বহুত হয়তো আজিৰ দিনটো আমি এটা মনত ৰখা দিন আজি আমি আমাৰ ঘৰৰ মানুহ আটাইবিলাক লগ পাইছোঁ আজি মোৰ ভণ্টিৰ বিয়া যেতিয়া মই ভণ্টিৰ বিষয়ে এষাৰ কওঁ নিশ্চয় একচুৱেলি চুমি তাক আমি ঘৰত চুমি বুলি মাতোঁ আৰু তাইক মই কেতিয়াবা হাতী পোৱালি বুলি কওঁ তাই যেতিয়া মানে বিচনাত বহি থাকে আৰু বিচনাখনত বহি তাই যেতিয়া হাঁহে মানে তাই গোটেই বিচনাখন হিলাই দিয়ে মানে তাইক মই সেইকাৰণে কওঁ যে কি তই এটা হাতী হয় তই এটা হাতী পোৱালি বুলি কওঁ তাইক মই আজি হয়তো এই হাতী পোৱালিক বিয়া দিবলৈ মোৰ আজি বৰ বেয়া লাগিব তাইক আজি বেলেগ এখন ঘৰৰ বোৱাৰী হ'বগৈ তাইৰ কথা ক'লেতো শেষেই নহ'ব একচুৱেলি তাই বৰ ভাল ছোৱালী তো মই নিজেও মই গৌৰৱ অনুভৱ কৰোঁ যে মোৰ ভণ্টিজনী যে ইমান হাই কোৱালিফাইড বেয়া লাগিব আজি নিশ্চয় আজি তাইক ঘৰৰ পৰা উলিয়াই দিয়া মুহূৰ্তটো সেইটো চাওঁ সেইবোৰ অলপ সাহস গোটাইছোঁ আৰু এতিয়া